নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই অনুষ্ঠানলৈ মই আকৌ আহিলোঁ। লগতে আনিছোঁ এজন আমাৰ খুৰাই খালি গান গাই পেলাই আপোনালোকৰ মোৰ প্ৰশ্ন কেইটামানৰ উত্তৰ দিব আৰু আপোনালোকে চাই যাওক। খুৰাক নমস্কাৰ দিছোঁ আমাৰ ষ্টুডিঅ'লৈ অহাৰ কাৰণে। খুৰা নমস্কাৰ। খুৰা, আমি এটা অভিযোগ পাইছোঁ আপোনাৰ ঘৰত আপোনাৰ ৰুমতে কিবা এটা গোন্ধ মাৰে, সেই গোন্ধটো কিহৰ পৰা মাৰে আপুনি এবাৰ ক'ব নেকি বাৰু? মই হুৱা চাংতলত কুন্তলা পিতলৰ চৰিয়া ৰাখিছে। পিতলৰ চৰিয়াটোৰ পৰা ইমান বেয়া গোন্ধ ওলাবলৈ কিহে পাইছে? নিশ্চয় কিবা এটা আছে, নহয় জানো? ভালকৈ কওকচোন। ৰাতি মাজে নিশা কুন্তলা ভয় লাগে বাহিৰলৈ যাব নোৱাৰো। কামটো আপুনি তাতেই কৰি দিয়ে ন? এনেই আপোনাৰ ঘৰত আয়ে বায়ে গম পাই এইবোৰ কথা গালি নিদিয়েনে যে আপুনি যে ভিতৰতে কৰি পেলায়? আয়ে বোলে লেতেৰা, বায়ে বোলে জধলা। পিছে জধলা লেতেৰা চব কৰে, পিছে আপুনি ভয় নকৰে নেকি? কলেও কৈ থাকক কুন্তলা কাৰো কথা নুশুনো, কাৰো কথা নেমানো মই। বহুতে বয়স হৈ গ'ল, এনে বিয়া চিয়া পাতা কথা ভাবিছেনে নাই বাৰু কওকচোন? এজনী ছোৱালী ধুনীয়া দেখিলো, বিয়াখন পাতি লওঁ লাগি গ'ল। খুৰা একেবাৰে বিয়া পাতোৱেই লাগি গ'ল আৰু ন? খুৰা নেক্সট লেভেলৰ মানুহ, বুজিছে? নেক্সট লেভেলৰ মানুহ। তাৰপিছত কওকচোন। কৈছিলে নহয় খুৰা স্কুটি চলালে কি হয়, কওকচোন আকৌ এবাৰ। জানি লবি শুনি লবি, স্পীডত স্কুটি পকা আলিত নচলাবি, কঁকাল বিষ লাগে বুলি ভয়। কাৰ্বি আংলংখন কি? আপোনাৰ কি বুলি কৈছিলে কাৰ্বি আংলংখন? কাৰ্বি আংলং হ'ল মোৰ চচুৰ বাৰী। কথা শিকালে, বহুত কথা ক'লে। এতিয়া আমাৰ টাইম হ'ল বিদায় লোৱাৰ। খুৰা বহুত ভাল লাগিলে। আপোনালোকৰ ভাল লাগিলে নে নাই কওকচোন ৰাইজ? আপোনালোকৰ ভাল লাগিলে নে নাই? আপোনাৰ ভাল লাগিছে? এই খুৰাইটো বৰ বেলেগ দি দিছে, গম পাইছে? তেনেহ'লে আমি বিদায় লওঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই।